ঘৰ শুই থকা নিচিনা লাগিছে একদম বহুত মজা লাগিলে চাই একদম চব একদম মানে Hey guys, welcome back my YouTube channel. নমস্কাৰ মই গৈছিলে স্বাগতম জনাইছো আপোনালোকৰ মোৰ YouTube channel গৈছিলে গগৈলৈ এতিয়া আমি আহি আছো ডিমো যেটো নেকি পূজা বতৰ সো আমি ভাবিছো ডিমোতে পূজা চাম যেটো নেকি আমাৰ হোম টাউন ডিমো হয় সো দেখাই থাকিম আপোনালোকক আমাৰ ডিমো কেনেকৈ কি কৰিছে চাই থাকিব আৰু আমি এতিয়া ডিমো পাই গলোহি ইয়াৰ পৰাই ডিমো আৰম্ভ হয় যথেষ্ট ভিৰ হৈছে আচলতে এনেকুৱা ভিৰত স্কুটি আনিবলৈ বেয়া কিন্তু উপায় নাই আমি স্কুটিত আহিব লগা হ'ল তেলৰ যিহে দাম হৈছে গাড়ীবিলাকততো কেইবাটকা লয় আৰু বেটেৰী ৰিক্সাটো আপ ডাউন 130-120 মান পৰি যায় দুজনৰ ভিতৰত সেইকাৰণে আমি স্কুটিতে আহিলোঁ স্কুটিত 50 টকাতে হৈ যায় আৰু মই ভাবিছোঁ তেল অলপ ভৰাই লওঁ কাৰণ তেল বেছি নাই সেইকাৰণে তেল অলপ ভৰাই ল'লোঁ আৰু এতিয়া আমি ডিমো হাই ছেকেণ্ডেৰী ফ্ৰণ্টত যিখন মণ্ডপ বহাইছে মানে যিখন দেৱী বনাইছে আমি তাত আহি গ'লোঁ দৰ্শন কৰিবলৈ যথেষ্ট মানুহ ভিৰ সেইকাৰণে ভিডিঅ'বিলাক মিউট কৰিবলগীয়া হৈছে ঠিক আছে এতিয়া মই দৰ্শন কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আগতে ইয়াত বহুত বেছি ধুনীয়াকৈ মানে ডাঙৰকৈ মণ্ডপবিলাক বনায় কিন্তু এইবাৰ দুবছৰমান হ'ল ক'ভিডৰ কাৰণে চাগে একদম মানে চিম্পলকৈ বনাইছে তথাপিও ধুনীয়াকৈ বনাইছে আৰু চাৰিওফালে দোকান একদম বহুত বেছি দোকান থাকে বিভিন্ন ধৰণৰ কিন্তু এইবাৰ এখন দোকানো নাই আমি থাৰ্ড মণ্ডপটো পৰা মানে দৰ্শন কৰি হৈ গ'ল তো ইয়াতে আছোঁ এতিয়া আমাৰ লগৰ কেইজনী ৰ'ব লাগে ন লগত যোনটো আহিছে চলি অৱস্থা নাই গৰম যিটো পৰিছে মানে মজা এতিয়া পাই গ'লোঁ মই মোৰ লগৰ কেইজনী আৰু এতিয়া আমি যাম ৰেষ্টুৰেণ্ট যিটো নেকি বহুত বেছি ভোক লাগিছে মই একো খায়ো নাহিলোঁ প্ৰথম সেইকাৰণে খাবলৈ বুলিয়ে যাওঁ বুলি ভাবিছোঁ যিখন ৰেষ্টুৰেণ্ট যাম বহুত ধুনীয়া মানে কি ডেক'ৰেশ্যন কৰিছে বহুত ধুনীয়াকৈ ফটোবিলাকত দেখি আছোঁ গৈ পোৱা নাই এতিয়া যাম আৰু এতিয়া আমি আহি পাই গ'লোহি ডিমোৰ সকলোতকৈ ধুনীয়া ৰেষ্টুৰেণ্ট ব্লু হৰিজন যিখন নেকি ফটোত দেখি আছিলোঁ বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে পূজা বুলি এতিয়া বোলক সোমাই চাওঁ চিট পাওঁ নে নাপাওঁ কাৰণ ৰেষ্টুৰেণ্টবিলাকত বহুত বেছি ভিৰ আছিল নাই ইয়াতো চিট নাই এঘণ্টা ৰখিব লাগিব বুলি ক'লে সেইকাৰণে আমি ফটোকে মাৰি ল'লে ইহঁতে একো খাবলৈ পোৱা নাই আমি আজি ভাবিছিলোঁ আজি ডিমতে কিবা এটা খাম নাই একদম একোৱেই খাবলৈ নাই পোৱা মানে চবতে ইমানেই ভিৰ তাৰমানে এতিয়া লাষ্ট এখনেই আছেগৈ খাবলৈ পাওঁনে নাপাওঁ তাকো নাজানো অকণমান লাজ লাগিছে প্ৰথম লাষ্ট এখন খাবলৈ নাপালে চেচ আমি আজি মানে একদম উদামুখে ঘৰলৈ যাব লাগিব একদম ঘৰতো লঘোণ দিব মায়ে কৈছে বোলে তহঁতি তাতে খাই আহিবি ঘৰত ভাত চাত নবনাও এনেকৈ কৈছে আজি আমাৰ কি হ'ব চেৱালি কি খাবি নাহে তাই
এইখনেই বাকী আছিল। এইখন এখন হোটেল হয় আচলতে, নতুনকৈ ডেক'ৰেশ্যন কৰিছে, মানে কি অপেনিং কৰিছে, খুব ধুনীয়াকৈ কৰিছে ডেক'ৰেশ্যনবোৰ। আগতে তলত আছিলে হোটেল, এনে চিম্পল হোটেল আছিলে, এতিয়া ওপৰত অলপ ডেক'ৰেশ্যন কৰি ধুনীয়াকৈ বনাই দিছে আৰু। এতিয়া আমি খাবলৈ মানে চিট পোৱা নাই, ইমানেই ভিৰ তাৰমানে মই নাজানো বেলেগত চাবলৈ চাইছে চাগে মানে বিপদে কিবা চাইছে নেকি নাই খাবলৈ টাইম দিছে বোলে, মানে এতিয়ালৈকে গমেই পোৱা নাই খাবলৈ পাম নে নাপাম। ঐ হাই ক হেপী দুৰ্গা পূজা, আজি পূজা চাই কেনেকুৱা লাগিলে তোমালোকৰ অভিজ্ঞতা কোৱা 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 আহা আকৌ পুজা দিয়া আহাচোন আহা অকণমান আহা আহা অভিজ্ঞতা ক'বা সোণমণি নামটো ভাল লাগিলে মজা লাগিলে চাই একদম চব চৰি গাইজ, যেনেকৈ ভাবিছিলোঁ তেনেকৈ আপোনালোকক একো দেখাব নোৱাৰিলোঁ, নিজেও চাবলৈ নাপালোঁ, খাবলৈ ঘূৰি ফুৰোঁতে টাইমটো গুচি গ'ল। লাষ্টত আমি খাবলৈও নাপালোঁ, এনেকৈ মিঠাই কেইটামান লৈ ঘৰলৈ উভতিব লগা হ'ল। আৰু পূজা বুলি ক'লে যিহেতু নেকি জেলেবি মেইন, সেইকাৰণে জেলেবিকেইখন লৈ ল'লোঁ। আৰু ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰবোৰো কৰিব নালাগে, শ্বেয়াৰ কৰিবলগীয়া তেনেকৈ ভিডিঅ'টো একো নাই। ঠিক আছে গাইজ, বাই বাই।